বহুদিনৰ বিৰতি পিছত আপোনালোকলৈ মই দুবিধকৈ ৰেচিপি লৈ আহিছোঁ আৰু এই দুবিধ ৰেচিপি আপোনালোকে ভাল পাব বুলি মোৰ বিশ্বাস। এবিধ হৈছে উৰহি এখন তৰকাৰী। উৰহি খোৱাটো প্ৰয়োজনীয়তাৰ বিষয়ে মই কোৱাটো প্ৰয়োজনেই নাই নহয়নে, কাৰণ ইয়াত আছে হাই প্ৰটিন। যিসকল নিৰামিষভোজী তেওঁলোকে উৰহি খোৱাটো অতি প্ৰয়োজন আৰু মাংসভোজীসকলেও উৰহি খাবই লাগে, কাৰণ আমি নিৰামিষভাৱে বা সেউজীয়া এনেকুৱা শাক পাচলিৰ পৰা প্ৰটিন পোৱাটো আমাৰ বৰ জৰুৰী। আৰু লৈ আহিছোঁ লগত পৰঠা, আৰু পৰঠাবিধ কেনেকৈ বনাইছিলোঁ সেইটো আপোনালোকে দেখিব, কিন্তু অতি সহজভাৱে বনাব পাৰি। আৰু যিসকল চাকৰিয়াল বা যিসকল ব্যক্তি অকলে থাকে তেওঁলোকেও বনাই খাব পাৰিব। আৰু দুইবিধ ৰেচিপি একেবাৰে সহজ পদ্ধতিত লৈ আহিছোঁ। আৰু এইখন উৰহি তৰকাৰী থাকিলে মাছ মাংস বা বেলেগ একো বস্তু দৰকাৰ নহয়। এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ। আটা লৈছোঁ একাপ, আপোনালোকে যিমান পাৰে সিমানেই ল'ব। আৰু একাপ আটাত মই এচিকুট ল'লোঁ চ'ডা আৰু নিমখ জোখ অনুপাতে দিলোঁ, আৰু আধা চামুচ ৰিফাইন দিছোঁ। ভালদৰে মিহলাই ল'লোঁ। তাৰপিছত কুহুমীয়া গৰম পানী দিছোঁ। আপোনালোকে আটা ময়দা যিকোনো ল'ব পাৰে, ৰঙা আটাৰো ল'ব পাৰে, মই বগা আটাটো লৈছোঁ। আৰু দি দিছোঁ ধনিয়া পাত কটা। যিহেতু শীতকালত আপোনালোকে জানে ধনিয়া পাত বহুত ওলায়, পালেং, ধনিয়া, মেথি যিকোনো আপোনালোকে এনেদৰে কাটি লৈ দিব পাৰে। একেবাৰে সহজ পদ্ধতিটো দেখিছে, বেলেগ একো কৰা নাই। কাটি লৈছোঁ মাত্ৰ ধনিয়া পাত আৰু পিঁয়াজ সৰু সৰুকৈ। পিঁয়াজ দিলে হজমো হয় আৰু গোন্ধটো বহুত ধুনীয়া হয়। আপোনালোকে এবাৰ এনেদৰে বনাই খাব। আৰু এইখিনি অকণমান তেল সানি থৈ দিছোঁ যেতিয়ালৈকে উৰহি কাটি লৈছোঁ যে উৰহি তৰকাৰীখন বনোৱালৈকে এইখিনি ঢাকি থৈ দিম। যদি ৰাতিটো ঢাকি থয় তেতিয়া বেছি ভাল হয়। আৰু এইখন উৰহি তৰকাৰী আপোনালোকে দেখিছে সুস্বাদু হয় এনেদৰে বনালে, আপোনালোকেও এবাৰ বনাই খাব। এতিয়া আহক, দেখিছে ডাঙৰ দুটা পিঁয়াজ লৈছোঁ, নহৰু কেইফুটমান লৈছোঁ। আৰু এইখিনি যে পৰঠা বনাবলৈ পিঁয়াজ কাটি লৈছিলোঁ তাৰ অকণমান থাকি গৈছিল। আৰু দুটা জলকীয়া আৰু আদা এটুকুৰা লৈ এনেকৈ কাটি দিলোঁ। কাটি মিক্সিত এইখিনি পিহি ল'লোঁ। আৰু পিহি লোৱাৰ পিছত দেখিছে এইখিনি মোক ঘৰুৱা জলকীয়া, মই ঘৰুৱা জলকীয়া গুড়ি কেনেকৈ খুন্দিব পাৰি সেইটো আপোনালোকক দেখুৱাম বুলি ভাবি আছোঁ, কিন্তু দেখুৱাব পৰা নাই। আৰু দি দিলোঁ আধা চাহ চামুচ জলকীয়া গুড়ি, আৰু আধা চাহ চামুচ জিৰা গুড়ি, আধা চাহ চামুচ ধনিয়া গুড়ি। আৰু উৰহিখিনি এনেদৰে কাটি ল'লোঁ। প্ৰথমতে বাকলি এৰুৱাই ধুই এটা আলু লৈ লৈছোঁ। আলুটো এনেদৰে পিচ কৰি ল'লোঁ দীঘলীয়া ধৰণে। আৰু উৰহিও এনেদৰে মাত্ৰ দুটুকুৰা কৰি লৈছোঁ। বেছিকৈ উৰহি সিজিলে খাবলৈ ভাল নালাগে, সেইকাৰণে ভাঙি যাবলৈ দিব নালাগে। ডাঙৰ ডাঙৰকৈ উৰহি কাটিলে ভাল হয়। আৰু এনেদৰে গোটেইখিনি কাটি ল'লোঁ। উৰহি এটা তীব্ৰ গোন্ধ ওলায়, আৰু সেই গোন্ধটো নাইকিয়া কৰিবৰ কাৰণে এনেদৰে উতলা গৰম পানী ল'ব। আৰু উতলা গৰম পানীত উৰহিখিনি দি দিব, গোন্ধটো একেবাৰে নাইকিয়া হয়। এতিয়া দেখিছে মাত্ৰ কেইছেকেণ্ডমান থ'ব, বেছি সিজিবলৈ দিব নালাগে, কাৰণ উৰহি সিজিলে ভাল নালাগে আৰু কাঢ়ি পেলাব। তাৰপিছত তেল আপোনালোকে কিমান অনুপাতে দিয়ে সেইটো নিজৰ ওপৰত কথা। মই 1 টেবুল চামুচতকৈ অলপ বেছি দিছোঁ। তেজপাত দিলোঁ, আৰু যিখিনি মছলা পিঁয়াজৰ সৈতে লৈ লৈছিলোঁ গোটেইখিনি দি তাৰ অলপ দিছোঁ, কাৰণ বেলেগ এটা বস্তু আকৌ বনাম, একেবাৰে পেষ্টটো বনাই লৈছিলোঁ। আৰু এইখিনি খুব ভালদৰে এনেকৈ ভাজি ল'ব। যিমান ভাজিব তেতিয়া কেঁচা গোন্ধটো অকণো নাথাকে, আৰু মছলা ভজাৰ ওপৰতে নিৰ্ভৰ কৰে তৰকাৰীখনৰ সোৱাদ। আৰু এনেদৰে দেখিছে পানী অলপ দিলোঁ, পুনৰ এনেদৰে পানীখিনি শুকুৱাই লৈছোঁ। জ্বলিবলৈ দিব নালাগে, কেৱল এনেদৰে শুকুৱাই ল'ব যিমান পাৰে। বেছিকৈ যদি শুকুৱাই তেতিয়া বেছি ভালেই হয়। যেতিয়া মছলাখিনিয়ে তেল এৰিলে তেতিয়া আলু যে কাটি লৈছিলোঁ সেইটো ইয়াত দি দিলোঁ, আৰু আলুটো অকণমান সিজিবলৈ দিম। নিমখ জোখ অনুপাতে মই এতিয়াই দি দিছোঁ, উৰহি কাৰণ বেছি লোৱা নাই, আৰু সেইকাৰণে নিমখ সেই অনুপাতে দি দিলোঁ। আৰু আলু দিয়াৰ পিছত এইখিনি সিজিবলৈ কম জুইত ঢাকোন দি থৈ দিম। এতিয়া দেখিছে মছলায়ো তেল এৰিলে, আলু প্ৰায় সিজা যেন হৈছেই, আধা সিজা নিচিনা হৈছে। আৰু সেইখিনি সময়তে এই যে উৰহিখিনি লৈছিলোঁ সেইখিনি ইয়াত দি দিলোঁ। এতিয়া দেখিছে উৰহিখিনি মই বইল কৰি লোৱাৰ কাৰণে অকণমান সময়, কেইছেকেণ্ডমান সময় মাত্ৰ গৰম পানী, উতলা গৰম পানী দি নমাই লৈছিলোঁ। পানী অকণমান আছে, আৰু পানীখিনি ওলাব দিবৰ কাৰণে প্ৰথমতে এনেদৰে মছলাৰ ওপৰত দি ঢাকি থৈ দিলোঁ কম জুইত, কাৰণ পানীখিনি ওলাই যাবলৈ দিব লাগে, তেতিয়াহে উৰহি খাবলৈ সোৱাদ হয়। আৰু মছলাখিনি সোমাবলৈ দিলোঁ।
আৰু এতিয়া দেখিছে মছলা ধুনীয়াকৈ উৰহি মাজত সোমাই গ'ল এতিয়াই অকণমান পানী দি দিছোঁ প্ৰায় 3 টেবুল চামুচমান জোখত বেছি পনীয়া কৰিলেও ভাল নালাগে আৰু বেছি ডাঠ হ'লেও খাবলৈ ভাল নালাগে আৰু পিঁয়াজ যিহেতু পাতল হয় ইয়াত সৰিয়হ দিয়া নাই সৰিয়হ পেষ্ট দিলে বেলেগ কথা আৰু প্ৰায় কেইমিনিটমান ঢাকি থৈছিলোঁ কাৰণ উৰহি ধুনীয়াকৈ সিজিল আলু সিজিলে আলু আগতে মই সিজাই লৈছিলোঁ আপোনালোকে দেখিছিলেই আৰু ধুনীয়াকৈ সিজাৰ কাৰণে আৰু এইখিনি যদি ভাঙিবলৈ হয় তেতিয়াহ'লে খাবলৈ ইমান ভাল নালাগে উৰহি আৰু ধুনীয়াকৈ সিজিল আৰু নমাই থৈ দিয়াৰ পিছত আৰু ধুনীয়াকৈ কোমল হৈ আহিব গেছটো অফ কৰি দিলোঁ তাৰ পিছত পৰিবেশন কৰিলোঁ আপোনালোকে নিশ্চয় দেখিলে উৰহি তৰকাৰীখন কিমান সুস্বাদু হৈছে আৰু খাবলৈ ভাল হয় আৰু আপোনালোকে এবাৰ খাই চাবচোন তাৰ পিছত যিখিনি মই আটা মঠি লৈছিলোঁ সেইখিনি দেখিছে একেবাৰে কোমল হৈ পৰিল এইটো কাৰণে অকণমান পাউডাৰ ছটিয়াই ল'লোঁ আৰু এনেদৰে পুনৰ এবাৰ কৰি ল'লোঁ আৰু লাৰু কৰিছোঁ আপোনালোকে জানেই এনেদৰে কৰি ল'ব তেতিয়া অকণো নেফাটে আৰু খাবলৈও কোমল হয় আপোনালোকে এনে ধৰণৰ পৰঠা বনাই খাবচোন বহুত ভাল পাব আৰু ল'ৰা ছোৱালী বিশেষকৈ সৰু ল'ৰা ছোৱালীক আপোনালোকে দি যাব পাৰে আৰু যিসকলে ৰাতিটো থৈ দিয়ে তেন্তে আপোনালোকে সোডা নিদিব মাত্ৰ আটা নিমখ আৰু এনেকৈ ধনিয়া পাত কাটি থৈ দিব পাৰে তেতিয়া ৰাতিপুৱা বনাবচোন আপোনালোকে চাব কিমান ধুনীয়াকৈ ফুলে মই লগত বনোৱা হোৱা কাৰণেহে অকণমান সোডা দি দিছোঁ তাকো এচিকুট দিছিলোঁ আপোনালোকে নিশ্চয় মন কৰিল আৰু এইটো জোখত সৰু সৰুকৈ অকণমান ডাঠ নিচিনাকৈ লৈছোঁ ধনিয়া পাত দিয়াৰ কাৰণে কণাৰবিলাক ইমান সমান নহ'বও পাৰে তথাপিতো আপোনালোকে যদি গোল কৰিব নোৱাৰে তেন্তে ডাঙৰ বাটি এটা লৈ বহাই দিব তেতিয়া গোল গোল হৈ পৰিব প্ৰথমতে শুকান যিকোনো এখন তাৱা এনেদৰে দি ল'ব তাৰ পিছত আপোনালোকে ৰিফাইন দিয়ে ঘি দিয়ে বাটাৰ দিয়ে সেইটো সম্পূৰ্ণ নিজৰ ওপৰত কথা মই অকণমান ৰিফাইন দি দিলোঁ ফুলিবলৈ আৰম্ভ কৰিছে আপোনালোকে দেখিছে বেছি পৰঠা ফুলিলেও বেয়া কাৰণ ওপৰখিনি ভাঙি যোৱা নিচিনা হয় বাটবিলাক সেইটো কাৰণে ফুলিবলৈ নিদিব এনেদৰে হেঁচি দিব আৰু দেখিছে ভিতৰখন ভালকৈ সিজিবলৈ দিছোঁ আৰু এনেদৰে আমি জানো পৰঠা বনালে অকণমান জুইটো বেছি হ'ব লাগে আৰু পটাপট লুটিয়াই থাকিব লাগে তেতিয়া পৰঠা হোৱাটো বেছি ভাল হয় আৰু দেখিছে কিমান সুন্দৰ সুস্বাদু পৰঠা সহজতে তৈয়াৰ হৈ গ'ল আৰু এনেদৰে মই কেইবাখনো বনাইছোঁ প্ৰথমতে দুখনকৈ দেখিছে এতিয়া মোৰ 4খন হ'ল 5-6খন হ'ল আৰু অলপ ঘি দি পেলাই ইহঁত দুটাই অকণমান ঘি দিলে ভাল পায় বাটাৰ বা ঘি দিলে সেইটো কাৰণে ঘি দি এনেদৰে বনাই লৈছোঁ আৰু ঘি দিয়া প্ৰথমতে 2খন কাঢ়িলোঁ তাৰপিছত 2খন মুঠতে ইহঁত দুটাৰ কাৰণে 4খন কৰি ল'লোঁ এতিয়া পৰিৱেশন দেখিছে আপোনালোকে এইখন তৰকাৰীৰ বিষয়ে মই কি ক'ম আপোনালোকক আগতে কৈ আহিলোঁ বৰ সুস্বাদু হয় যিসকলে এনেদৰে বনাই খোৱা নাই এবাৰ বনাই খাব তাৰপিছত মোক ক'বলৈ নাপাহৰিব উৰহি এইবিধ তৰকাৰীৰ কথা আৰু আপোনালোকে যিসকল ছিংগুল মানুহ যিসকল চাকৰিয়াল তেওঁলোকে টিফিনত লৈ যাব পাৰে ওপৰত ঘি বাটাৰ যিকোনো দিব পাৰে নিদিলেও কোনো কথা নাই তথাপিতো বহুত কোমল হয় আপোনালোকক মই তথাপিতো অকণমান দি দেখুৱাইছোঁ যিসকলে ঘি বা বাটাৰ ভাল পায় আজি ৰেচিপি দুবিধ আপোনালোকে কেনে পালে মোক জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব মই ভাঙিও দেখুৱাইছোঁ আপোনালোকক কিমান কোমল হৈছে চাওকচোন আৰু বহুত ভাল পাব আৰু যিসকল নতুন ভিউৱাৰ্ছে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত যিটো বেল আইকন আছে সেইটো টিপি থ'লে মোৰ যিবিলাক ভিডিঅ' আহিবলগীয়া আছে সেইবিলাকৰ নটিফিকেশ্যন আগতীয়াকৈ পাব প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপ মাৰি থ'ব এতিয়া দেখিছে মই খাইও দেখুৱাইছোঁ বহুত সুস্বাদু হয় এবাৰ খাওক তাৰপিছত মোক ক'বলৈ নাপাহৰিব ধন্যবাদ